উদুলি মুদুলি আজি সমগ্ৰ ৰাজ্য আমি লখিমপুৰলৈ যোৱাৰ চেষ্টা কৰিছো লখিমপুৰত আমাৰ সাংবাদিক নীলপৱন সভামন্ত্ৰীত উপস্থিত আছে নীলপৱন লখিমপুৰৰ পৰিৱেশ কেনেকুৱা যেহেতু আজি গৰু বিহু সমগ্ৰ ৰাজ্যখনৰ লগতে আজি লখিমপুৰতো নিশ্চয় আজি উদুলি মুদুলি পৰিৱেশ নিৰুৎপল ক'ব লাগিব যে আজি পুৱা গৰু গাই ধোৱা হ'ল গৰু বিহু পালন কৰিলে প্ৰতিজন অসমীয়াই আৰু এটা প্ৰবাদ আছে যে গৰুৰ বিহুৰ গধূলি হুঁচৰি গায় আৰু সেয়াই মই এতিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ ND24 যোগেদি মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নিজ লালুকত আৰু নিজ লালুকত সেই পৰম্পৰা কিন্তু আজিও অক্ষুণ্ণ আছে হুঁচৰি আৰম্ভ কৰিছে গৃহস্থৰ চোতালত আৰু গৃহস্থক আশীৰ্বাদ দিয়া হ'ব বছৰটো যাতে গৃহস্থ কুশলে থাকে অপায় অমংগল যাতে নহয় ধনে ধানে যেন উভয় নদী হৈ পৰে সেয়া আশীৰ্বাদ দিব এই হুঁচৰিয়ে পোনে পোনেই ND24 যোগেদি আমি প্ৰতিজন দৰ্শকক এই হুঁচৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে অসমৰ পৰম্পৰা এয়া হৈছে ঐতিহ্য আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে কেনেদৰে গৃহস্থৰ চোতালত হুঁচৰি আহিছে আৰু তেওঁলোকে বছৰটোৰ বাবে গৃহস্থক আশীৰ্বাদ দি যাব এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সেইদিন গৃহস্থ আছে অকণমান কথা পতাৰ যত্ন কৰিব বিচাৰিম যে আমি দেখুৱাই আছোঁ যে কেনেদৰে হুঁচৰি আহিছে আৰু হুঁচৰিয়ে আশীৰ্বাদ দিব গৃহস্থক গতিকে ক'ব লাগিব যে এটা পৰম্পৰা আজিও অসমত জীয়াই আছে আৰু এয়া লখিমপুৰ জিলাৰ পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ ND24 যোগেদি এই মুহূৰ্তত গৃহস্থ আছে গৃহস্থৰ লগত কিছু কথা পতাৰ যত্ন কৰিম ND24 ফালৰ পৰা আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ আজি আপোনাৰ চোতালত হুঁচৰি আহিছে ND24 নিউজ চেনেলৰ সমূহ কৰ্মকৰ্তা শুভেচ্ছা জনোৱাৰ লগতে সদৌতি অসমবাসী ৰাইজক আন্তৰিকতাৰে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ এয়া আমাৰ সদায় আমাৰ বছৰেকত হৈ অহা আমাৰ ঘৰৰ এটা পৰম্পৰা এয়া দল আমাৰ ওচৰৰ ৰাণাবাৰী তেওঁলোক প্ৰতি বছৰে আজিৰ দিনটোতে আহে গতিকে আমি খুব আনন্দিত আৰু কালিলৈ আমাৰ ঘৰতে যথেষ্ট সংখ্যক হুঁচৰি দল আমাৰ ইয়ালৈকে আহে আমি সেৱা কৰিবলৈ সুযোগ পাওঁ গতিকে আমি আমাৰ ঘৰ তথা গাঁও গোটেই অসমবাসীৰ হৈ আমি সেৱা কৰোঁ এয়াই অসমীয়াৰ পৰম্পৰা অসমীয়াৰ মেৰুদণ্ড বিহু থাকে মানে অসমীয়া জাতি থাকিব তাকে আমি সাৰোগত কৰি সদায় বিহুখন এনেখনে উপস্থাপন কৰি আমি সদায় বিহুখন উপভোগ কৰি জ্ঞাপন কৰিছোঁ আৰু আমি পুনৰ দৰ্শকক লৈ যাব বিচাৰিছোঁ বিহুৰ মাজলৈ আমি দেখুৱালোঁ লখিমপুৰৰ পৰা পৰিৱেশ কি ধৰণে আজি উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পাইছে লখিমপুৰত নীলপৱন সভামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবিলাক আগবাঢ়িছোঁ অন্যান্য